অমৃতসৰ চহৰ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হ'ল গুৰু ৰামদাস। গদাৰ পাৰ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰটো হ'ল লালা হৰদয়াল। শিখ ইতিহাসত কোনে লাঙ্গলৰ প্ৰণালী আৰম্ভ কৰিছিল? উত্তৰটো হ'ল গুৰু অংগদ দেৱ। আটাইতকৈ পুৰণি বেদ কোনখন? উত্তৰটো হ'ল ঋগ্বেদ। কোন চুলতানে তেওঁৰ ৰাজধানী দিল্লীৰ পৰা দৌলতাবাদলৈ স্থানান্তৰ কৰিছিল? উত্তৰটো হ'ল মহম্মদ বিন তুগলক। পঞ্চম বাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ কৰা হৈছিল? উত্তৰটো হ'ল 1951 চনত। চীনা ভ্ৰমণকাৰী ইউৱে নাচাঙে কোনখন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল? উত্তৰটো হ'ল নালন্দা। কোনটো তেজৰ গোটক খাদ্যাভাস বুলি কোৱা হয়? উত্তৰটো হ'ল গোট ও। এজন মানুহৰ শৰীৰত কিমানটা হাড় আছে? উত্তৰটো হ'ল 206টা। সূৰ্যৰ পোহৰৰ পৰা কোনটো ভিটামিন প্ৰাপ্ত কৰা হয়? উত্তৰটো হ'ল ভিটামিন ডি। মাইকী এনাফিলেক্স মহৰ কামোৰৰ ফলত কোনটো ৰোগ হয়? উত্তৰটো হ'ল মেলেৰিয়া। টেলিফোন কোনে উদ্ভাৱন কৰিছিল? উত্তৰটো হ'ল আলেকজেণ্ডাৰ গ্ৰাহাম বেল। পোহৰৰ গতিবেগ কিমান? উত্তৰটো হ'ল 3,00,000 কিমি প্ৰতি ঘণ্টা। পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি আছে বুলি কোনে প্ৰথমে কৈছিল? উত্তৰটো হ'ল কোপাৰ্নিকাছ। আলোকবৰ্ষ কিহৰ সৈতে সম্পৰ্কিত? উত্তৰটো হ'ল জ্যোতিষ বৈজ্ঞানিক দূৰত্ব। সোণালী মন্দিৰ ক'ত অৱস্থিত? উত্তৰটো হ'ল অমৃতসৰ। চাৰমিনাৰ ক'ত অৱস্থিত? উত্তৰটো হ'ল হায়দৰাবাদ। কুতুব মিনাৰ ক'ত অৱস্থিত? উত্তৰটো হ'ল দিল্লী। গেটৱে অৱ ইণ্ডিয়া ক'ত অৱস্থিত? উত্তৰটো হ'ল মুম্বাই। ইণ্ডিয়া গেট ক'ত অৱস্থিত? উত্তৰটো হ'ল নতুন দিল্লী।